পানী আনা গিলাস বৰ পিয়া লাগছি হেৰা পানী গিলাস লৈ আছোন ইমান আটাবাৰিকা মৰি আছানো পুৱাৰ পৰা ৰাতিলৈকে চাহৰ যোগান ধৰা ভাতৰ যোগান ধৰা এখন ঘৰত চাকান নেকি মই হেৰা পানী গিলাস দিব লাগিলেও চাকাৰ হয় হা নাখাও তোমাৰ মই পানী নাখাও হ'ব প্ৰফেচাৰ হ'ব নালাগে বাহিৰত বাচন পৰি আছে যোৱা ই যাওক আজি তো শেষ কৰি এৰিম যো বাপ্পা দেখাই নাপাইছে পাতলি বাইদেৱে আইছা ৰ পিৰাখান আনো বাতে বা কি খবৰ আছে নেকি নকবি দে মই কপালে ধাদিছিলো দে তিৰি মৰা ভাতাৰ মাই মোৰো তোৰ লগিন বহুত দুখ লাগি থাকে ইমান ঠগা আপি কি যি ঘৰত পইচা তিৰি মৰা তাত কি কৰবি ভাই কপালত যি হাদিছিলো তাকে হৈছি দে লালনেৰে আছে না নাই বজাৰত গেছি মধু আছো ৰ পাছফালে কামত লাগি দিছো ঠিকে আছে দে তাইক কামতে লাগাবি তাই ডাঙৰ হ'লে এনেও তোক নাচে দে বুঢ়া হ'লে এনেও তোৰ নিজৰটোৱে চাব লাগিব তাই সৈতে মানুহ কেতিয়াও নাচে তোক বুঢ়া মুখত কিমান কথা পাতি থাকিম ৰ বাই তামোল আনো হাও বাই হাও তামোল হাও বাই তামোল খা বেটি পাইছা না এতিয়া মজা দে মই যাওঁ দে এটা কথা হৈছিলে দুটা পিঁয়াজ আৰু দুটা আলু দিছোঁ ৰ বাই আনি আছোঁ হাওলো বাই হাওলো আইও যাওঁ দে তাই কিয় কথা হেৰি মোক কবি হ'ব দে Ora, mãe! Ora, mãe! Hau, tô no gila khô bastante, hau.
মাই আই কিয় কান্দি আছে কি হৈছে তোৰ মাই উঠছোন নাকান্দিবিচোন কিয় কান্দি আছে আৰু তই হা কোনোবা কিবা কৈছে তোক না মাইৰে কিবা কৈছে হা তই মাইৰে কাজি দি আছো তই কিয় কান্দি আছা তই মাই ইমান তই হা কিয় কান্দি আছা দেউতা মাইক লগে যে খুব মনত পৰিছে মোৰ মাইনো আমাক ইমান সৰুতে এৰি থৈ গ'ল না মাই তই এনেকুৱা দুখ কৰি থাকে মাই হা মাইৰে মৰি গৈছে মাইৰে মৰমখিনি যদি দিব পৰা নাই তই যিখিনি বিচাৰিছা সেইখিনি দিছো মাই তই এটাই লক্ষ্য ভালকে পঢ়া শুনা কৰি ডাঙৰ মানুহ হবি দে মাই দে নাকান্দিবি যোৱা বাই ৰচোন এটা কথা আছে কি ৰীমা কচোন ক বায়ে তই কিয় মনটো মৰা মুগা কৰিছা মই গম পাইছোঁ দে মাই তোক আজি বহুত মাৰছি ন তোক মাই কিয় ইমান অত্যাচাৰ কৰেনো মই জিংকে মাইৰ আপি তইও তো মাইৰে আপি কিয় তোক ইমান মাৰেনো মাই নহয় মই মাইৰপি মই তোৰ মাৰ সৈতা কি মইতো তহঁতক কেতিয়াও বেলেগ বুলি নাভাবো মই নিজৰ বুলিয়ে ভাবো কিয় বা মাই মোক ইমান অত্যাচাৰ কৰে ময়ে নাজনো ৰীমা বাই তই দুখ নকৰিবি দে আজিৰ পৰা মই তোক বেছিকে মৰম কৰিম দে আজো পিয়াৰ কতে মই গিলাচ পানী দিয়ে কতে মই মৰলো কতে পিয়াৰ পানী দি অকমান মই জুৰি ধৰক খেলা খেলিব যাওঁ বাছা মাই কি হৈছে মাই কি হৈছে মাই তো বহুত জ্বৰ উঠি দেখুৱে লাগাত দিছো ৰ দেউতা ক'ত গেলে তই মাই জ্বৰ উঠছি আছো মধুৱে কি মাই কে হচ্ছে বসুতে মাই তোক মই ইমান শাস্তি দিলো পাৰে যদি মোক মাফ কৰি দিবি দে মাই নিজৰ জেগত কোনোবাই ক্ষমা খোজে নেকি মাই তোক আগতেও মই মাই বুলি ভাবিছিলো ইটো তই মৰে মাই তই তো ভাবি নাথাকিবি দে মাই হেৰা চাচোন তাই আমাৰ ডাঙৰ মানে ইমান বুজি পোৱা হৈছে ন আমাৰ মাই বহুত কথা বুজি পোৱা হৈছে আজিৰ পৰা তুমি কাজিয়া নকৰিবা দে মাইৰ লগত আজিৰ পৰা আমাৰ দুটা আপি দে